চিৰিৰে যেতিয়া আপুনি তললৈ নামি যায় আপোনাৰ আঁঠুৰ বিষ হয় আৰু সেই আঁঠুৰ বিষৰ সমস্যা নাইকিয়া কৰা মাত্ৰ এটা সহজ ব্যায়াম ব্যায়ামটো সদায় কৰি যায় আপোনাৰ চিৰিৰে তললৈ নামিলে হোৱা আঁঠুৰ বিষৰ সমস্যা একেবাৰে নাইকিয়া হৈ যাব আহকচোন আমি ব্যায়ামটো একেলগে কৰোঁ কৰাৰ বাবে আপুনি চিৰিটোৰ কাষত এনেকৈ থিয় হৈ ল'ব থিয় হৈ লৈ আপুনি ভালকৈ থৈ ল'ব থৈ লৈ আপুনি এটা চিৰিৰ ওপৰত এখন ভৰি থ'ব তাৰপিছত আনখন ভৰি এনেকৈ আনটো চিৰিত এনেকৈ তললৈ নমাই দিব এনেকৈ যাব লাহে লাহে নমাব আপুনি ব্যায়ামটো স্পীডত নকৰিব আপুনি লাহে লাহে এনেকৈ নমাব আৰু এনেকৈ উঠাব নমাব আৰু উঠাব ব্যায়ামটো আপুনি দুইটা সাইডে পুনৰাবৃত্তি কৰিব আপুনি এনেকৈ ধৰি ল'ব লাহেকৈ নামিব আৰু উঠিব লাহেকৈ নামিব আৰু উঠিব এই ব্যায়ামটো আপুনি এমাহ সময় কৰি চাওকচোন আৰু আপুনি দেখিব আপুনি চিৰিৰে তললৈ নামোতে আপোনাৰ আঁঠুৰ বিষৰ সমস্যা একেবাৰে নহ'ব বহুত জয় ভিডিঅ' কাইণ্ডলি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ